আমাৰ আজমল ফাউণ্ডেশ্যনৰ অধীনত চলি থকা আজমল ছুপাৰ ফৰ্টিৰ বিভিন্ন ক্লাছ, বিশেষকৈ ক্লাছ 6, ক্লাছ 7, ক্লাছ 8, ক্লাছ 9, ক্লাছ 11 আৰু 1 year চেলেঞ্জাৰ্ছ বেটছ নিট আৰু JEEৰ কোচিঙৰ কাৰণে 2026-27 একাডেমিক ছেশ্যনৰ কাৰণে আজি 28 ডিচেম্বৰ 2025 অসমৰ তথা মেঘালয়, মণিপুৰ, অৰুণাচল আৰু ৱেষ্ট বেংগল, ত্ৰিপুৰালৈ 60টা চেণ্টাৰত আজি এক্সামিনেশ্যন হৈ গ'ল আৰু আমাৰ এই এক্সামিনেশ্যনত 17,295 ষ্টুডেণ্টে এপিয়াৰ কৰিছে, যিটো আমাৰ কাৰণে এটা ৰেকৰ্ড সংখ্যক ষ্টুডেণ্টৰ পাৰ্টিচিপেশ্যন। আৰু যোৱা বছৰতকৈ কেইবা হাজাৰ বেছি ষ্টুডেণ্টে এই পৰীক্ষাত প্ৰথম পৰ্যায়ৰ পৰীক্ষাত তেওঁলোকে অৱতীৰ্ণ হৈছে। আমি আমাৰ সকলো অভিভাৱক তথা ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন আৰু কৃতজ্ঞতা যাচিছোঁ আৰু তেওঁলোকৰ ভাল ৰিজাল্টৰ আমি আশা কৰিছোঁ। লগতে বহুত আমাৰ ওচৰত ফোন আহি আছে বা বহুত অভিভাৱক তেওঁলোকে চিন্তাত পৰিছে যে বিভিন্ন কাৰণত আজিৰ এই পৰীক্ষাত আমাৰ ষ্টুডেণ্টসকলে পাৰ্টিচিপেশ্যন কৰিব পৰা নাই বা ভাগ ল'ব পৰা নাই। তেওঁলোকৰ কাৰণে আমাৰ প্ৰতি বছৰৰ ন্যায় দ্বিতীয় পৰ্যায়ৰ এডমিশ্যন টেষ্ট 15 মাৰ্চ 2026 অনুষ্ঠিত হ'ব আৰু তাৰ কাৰণে আজি যিসকলে পৰীক্ষাত বহিব পৰা নাই তেওঁলোকে 29 ডিচেম্বৰ 2025 অৰ্থাৎ অহাকালিৰ পৰা আকৌ তেওঁলোকে আজমল ছুপাৰ ফৰ্টি ৱেবছাইটত লগ ইন কৰি পেলাই তেওঁলোকে অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে। গতিকে মই অভিভাৱক বা আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমাৰ ছেকেণ্ড যিটো এডমিশ্যন টেষ্ট সেই এডমিশ্যন টেষ্টৰ কাৰণে তেওঁলোকে অহাকালিৰ পৰা ৰেজিষ্ট্ৰেশ্যন আৰম্ভ কৰিব পাৰে আৰু এইটো চলি থাকিব আৰু 15 মাৰ্চ 2026 আমাৰ এই পৰীক্ষাটো আকৌ অসমৰ বিভিন্ন চেণ্টাৰত অনুষ্ঠিত হ'ব। আমি দেখা পাইছোঁ এইবাৰ ৰেকৰ্ড সংখ্যক ষ্টুডেণ্টে পাৰ্টিচিপেশ্যন কৰাৰ কাৰণে আমাৰ বহুত কেইটা চেণ্টাৰত ষ্টুডেণ্টৰ কেপাচিটি যিটো আছিল সেইটো কমপ্লিট হৈ যোৱাৰ কাৰণে বহুতে এডমিশ্যনৰ তেওঁলোকে অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিব পৰা নাই, এইবাৰ বাদ পৰিব লগা হৈছে। গতিকে কোনো চিন্তা কৰিব নালাগে, আমি সকলোৰ কাৰণে ছেকেণ্ড ফেজৰ এক্সামিনেশ্যনটো ৰাখিছোঁ আৰু তাতে আপোনালোকে এডমিশ্যন ল'ব পাৰিব, ভাগ ল'ব পাৰিব আৰু তাত চিলেকশ্যন পালে আমাৰ ষ্টুডেণ্টসকলে তেওঁলোকে ছুপাৰ ফৰ্টিত এডমিশ্যন পোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। লগতে আমাৰ সমূহ অভিভাৱক আৰু ছাত্ৰ ছাত্ৰীসকলক আমি জনাবলৈ পাই সুখী হৈছোঁ যে ইতিমধ্যে আমাৰ যোৱা বছৰৰ নিট পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলে এডমিশ্যন ইতিমধ্যে বিভিন্ন মেডিকেল কলেজ, অল ইণ্ডিয়াৰ বিভিন্ন মেডিকেল কলেজ, এইমছৰ পৰা আৰম্ভ কৰি পেলাই অসমৰ বিভিন্ন মেডিকেল কলেজত তেওঁলোকৰ এডমিশ্যন হৈ গৈছে আৰু ইতিমধ্যে আমাৰ হাতত টোটেল কমপ্লিট লিষ্টটো আহি পৰিছে, য'ত আমি দেখা পাইছোঁ 561 ষ্টুডেণ্টে এইবাৰ বিভিন্ন মেডিকেল কলেজত তেওঁলোকে স্থান লাভ কৰিছে, তেওঁলোকৰ নামভৰ্তি হৈছে। গতিকে আমাৰ এই ছাত্ৰ ছাত্ৰীসকলক আমি অহা 31 ডিচেম্বৰ 2025 আমি তেওঁলোকক হোজাইত এটা গ্ৰেণ্ড ফেলিচিটেশ্যন প্ৰগ্ৰামত তেওঁলোকক সম্বৰ্ধনা জনাম। আমি সকলো অভিভাৱিকাসকলক তাত অংশগ্ৰহণ কৰাৰ কাৰণে আমি আহ্বান জনাইছোঁ আৰু এইটো আমাৰ লাইভ প্ৰগ্ৰাম টেলিকাষ্ট হ'ব। আপোনালোকে যিসকলে অংশগ্ৰহণ কৰিব নোৱাৰে দিনৰ 10:30 পৰা আপোনালোকে লাইভ প্ৰগ্ৰামত অংশগ্ৰহণ কৰিব পাৰে। আমি সকলোকে এই প্ৰগ্ৰামটো উপভোগ কৰাৰ কাৰণে আহ্বান জনাইছোঁ আৰু বিশেষকৈ এই প্ৰগ্ৰামত এইবাৰ আমাৰ আজমল পাৰফিউমছৰ চিফ পেট্ৰন আমিৰুদ্দিন আজমল ছাব তেখেতে অংশগ্ৰহণ কৰিব, লগতে আমাৰ ট্ৰাষ্টি মহম্মদুদ্দিন আজমল ছাব, সিৰাজুদ্দিন আজমল ছাব, RGUৰ চাঞ্চেলৰ অশোক পঞ্চাৰিয়া ছাব তেওঁলোকে অংশগ্ৰহণ কৰিব আৰু বহুতো নামী জ্ঞানী গুণী শিক্ষিত ব্যক্তিসকলৰ অংশগ্ৰহণেৰে এই প্ৰগ্ৰামটো আটকধুনীয়াভাৱে আমাৰ হোজাইত অনুষ্ঠিত হ'বলৈ গৈ আছে। আপোনালোকৰ সকলো সহযোগিতা আৰু সকলো দোৱা প্ৰাৰ্থনা কামনা কৰিছোঁ।